हेलो अस्सलाम वालेकुम नमस्कार आशा कৰো আপুনি সকলোৱে ভালে আছে আৰু আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছো আমাৰ A10 কোৱেশ্চন সিৰিজলৈ আজিৰ আমাৰ টপিকটো হ'ব আসাম ট্ৰান্সপোৰ্টেশন আসাম যেটো যোগাযোগ ব্যৱস্থা বা পৰিবহন ব্যৱস্থা তাৰ ওপৰত আমি 10টা কোৱেশ্চন আলোচনা কৰিম আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে যে আমাৰ অসমৰ আটাইতকৈ পুৰণি যেটো পৰিবহন ব্যৱস্থা হি পৰিবহন ব্যৱস্থাটোৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো হ'ব আমাৰ পথ পৰিবহন ব্যৱস্থা যেটো আমি ৰুট ট্ৰান্সপোৰ্ট বুলি কওঁ হেতু হৈছে পথ পৰিবহন ব্যৱস্থাটো হৈছে আমাৰ অসমৰ আটাইতকৈ পুৰণি পৰিবহন ব্যৱস্থা অসম বুলিয়ে নহয় গোটেই বিশ্বৰে পুৰণি যেটো আমাৰ পৰিবহন ব্যৱস্থা হেতু কি ৰুট ট্ৰান্সপোৰ্ট বা পথ পৰিবহন ব্যৱস্থা কোৱা হয় আজিৰ আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে যে অসমৰ মুঠ পথ পৰিবহন ব্যৱস্থাৰ কেই প্ৰকাৰৰ পথ আছে ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ 7 প্ৰকাৰৰ 7 টাইপস 7 প্ৰকাৰৰ কি আছে পথ পৰিবহন ব্যৱস্থা আমাৰ অসমত আছে যেনেকৈ 7 প্ৰকাৰৰ পথ যদি আমি ক'ব যাওঁ তেতিয়া হলে হ'ব আমাৰ পকি নুহুৱা পথ তাৰ পিছত আছে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথ তাৰ পিছত আছে জিলা প্ৰধান পথ গাঁৱলীয়া পথ আৰু নগৰৰ পথ ঠিক আছে এই 7 প্ৰকাৰৰ পথ আছে আমাৰ পৰিবহন ব্যৱস্থাৰ 7 প্ৰকাৰৰ পথ এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে যে 3 নম্বৰ প্ৰশ্নটো আমাৰ এই 7 প্ৰকাৰৰ পথৰ ভিতৰত আটাইতকৈ দীঘলীয়া পথ কোনটো আমাৰ পকি পথ নে ৰাষ্ট্ৰীয় ঘাইপথ নে কোনটো পথ আটাইতকৈ দীঘল হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব আমাৰ গাঁৱলীয়া পথ যেটো আমি ৰুৰেল যেটো আমি ট্ৰান্সপোৰ্ট বুলি ক'ব পাৰো বা ৰুৰেল যেটো আমাৰ ৰোড বা গাঁৱলীয়া পথটোক আমি কি কওঁ আটাইতকৈ দীঘল পথ অসমৰ ভিতৰত আৰু ইয়াৰ দৈৰ্ঘ্য যদি আমি ক'ব যাওঁ তেতিয়া হলে হ'ব 36,544 কিলোমিটাৰ আমাৰ কি হয় গাঁৱলীয়া পথ আছে আৰু এটো আমাৰ according to 2015 to 2016 our data মতে আমাৰ কি হয় 15 to 16 ডাটা মতে আমাৰ কিমান আছে অসমত গাঁৱলীয়া পথ 36,544 কিলোমিটাৰ আজিৰ 4 নম্বৰ প্ৰশ্নটো হৈছে যে আমাৰ অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ 12টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে আপোনালোকে মনত ৰাখিব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় অসমৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে মাত্ৰ 12টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে এতিয়া আজি আমাৰ কিমান নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন নম্বৰ 5 অসমৰ মাজেদি পাৰ হৈ যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো কি ইয়াৰ আনসাৰ আপোনালোকে হয়তো সকলোৱে জানে যে অসমৰ মাজেদি যিমান ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে তাৰ ভিতৰত আটাইতকৈ দীঘল মানে দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যাক আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'ব পাৰো অসমত কিমান চনত পোন প্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভ হৈছিল কিমান চনত ৰেল সেৱা আৰম্ভ হৈছিল আমাৰ ইয়াৰ ৰাইট আনসাৰ হ'ব 1884 কিমান 1884 প্ৰথমে কি কৰিছিল অসমত ৰেল সেৱা আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 7 টো হৈছে যে অসমৰ ৰেল পৰিবহন ব্যৱস্থাৰ দায়িত্বত থকা ৰেল মণ্ডলটোৰ নাম কি অসমৰ ৰেল পৰিবহন ব্যৱস্থাৰ দায়িত্বত থকা ৰেল মণ্ডলটোৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো হ'ব আমাৰ কি উত্তৰ পূব সীমান্ত ৰেল মণ্ডল যাক আমি NENFR বুলি কওঁ Question number 8 টো হৈছে যে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় আমাৰ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এতিয়া question number 9 টো হৈছে যে গুৱাহাটী টু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ইয়াৰ আনসাৰ হ'ব NH40 মানে ৰাষ্ট্ৰীয় 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মানে NH40 আজি শেষৰটো প্ৰশ্ন অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে যে উত্তৰ পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি আপোনালোকে সকলোৱে জানে এইটো আনসাৰ বহুত ইজি হয় এই বিমানবন্দৰটো হৈছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেটো আমাৰ বৰজাৰত অৱস্থিত গুৱাহাটী বৰজাৰত অৱস্থিত এইটো আমাৰ কি হয় লোকপ্ৰিয় LGB যেটো কোৱা হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ তো আজি A10 কোৱেশ্চন সিৰিজ আমি ইয়াতে সমাপ্ত কৰিছো আশা কৰো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ফলো কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজি মানে সামৰিছো ধন্যবাদ